हाय हेलो नमस्कार। तो আপোনালোক কেনেকৈ আছে? ভালে আছে চাগে। তো আজি মানে আমাৰ পথাৰ ধান ৰোৱা হ'ব হৈ গ'ল বুলি ক'ব লাগিব। চাব পাৰে, আপোনালোক দেখাবলৈ চেষ্টা কৰিম। আৰু ইফালে আলি দি আছে। सर ट्रेक्टर चलाई केनेকৈ লাগিছে? পুৰা বছৰত আজি চলাইছোঁ, ভাগৰ লাগিছে। হয়, গান ধুব যাওঁ। দে আটা, আপোনাৰ ধান ৰোৱা হ'ল নে নাই? হা নাই কেতিয়া ৰুব? দেৰি আছে। ডেটটো কৈ দে। ক'ব নোৱাৰা। গৰমটো ইমান দিছে আৰু অহা বছৰ ইয়াতকৈ বহুত গৰম হ'ব। ইয়াতহে ইমান নাই, কিন্তু টাউনত হ'লে বহুত গৰম থাকে। গছ ৰুব লাগে, গছ কাটি আছে। सब्सक्राइब करना और कमेंट करना मत भूलना।